এই আছক আমি বুঢ়া বুঢ়ী হালে ধান দাবলৈ আহিছোঁ। এয়া বুঢ়ীজনীয়ে ধান দাই আছে, দেখিছে বোকা। চাব দেই বোকা কিমান আছে। এই চাওক বোকা গোটেই বোকাতে ধান দোৱা হৈছে। কি কৰিব, উপায়তো নাই, যাবই লাগিব, নহ'লে ধানটো বেয়া হৈ যাব। ধানটো কি ধান বুলি কয়? এইটো পৰিমল। চব দাব পৰা হ'ল, মানে পাছত মানে থোকবোৰ হৈ যাব। সেইটোকে বোলো আপোনালোকক দেখুৱাওঁ অকণমান। চাওক এই এডৰা আছে ইয়াত, এইডৰা পৰিমল, এইডৰা দেখিলে। সেইফালৰখিনি আকৌ কি ধান? চৈ মাৰি বুলি কৈছে। সেইফালৰখিনি চৈ মাৰি। সেইফালে আকৌ আগলৈ আছে এডৰা নে আধা ডৰা কিবা এটা মাজত আছে, এইবোৰ নেদেখি। আকৌ তালৈ গ'লেহে দেখিম। চাওক দেই, ভালকৈ দেখাইছোঁ। চাব দেই, ভৰিটো চব বোকা দেখিছে, এনেকুৱা বোকা। দাই বুলিয়ে মুঠিটো বান্ধিব লৈছে চব। কি ভাগ্য, নৰাৰ ওপৰতে থ'বলগীয়া হৈছে। মুঠিটো বোলো কি ভাগ্য, নৰাৰ ওপৰতে থাকিবলগীয়া হৈছে। এই দাৱনীয়ে পানী খাওঁ বুলি কৈছে। পানী বটল এইটো চাওক, পানী বুলিলে বেলেগ পানী বুজাব, এইটো ঠাণ্ডা পানীটোহে আকৌ দেই। অঁ, এইটো পানী নহয়, ঠাণ্ডা পানী। দেখিছে পথাৰখনত কোনো মানুহ নাই, অকল আমি দুটা। দেখিছে গোটেই সৃষ্টিখন দেখাইছোঁ, কোনো মানুহো নাই ধান দাব হোৱা। দেখিলে, এইটো চৈ মাৰি ধানৰ থোক হয়। এইটো দাব হোৱা নাই, দেখিছে। এইটো অলপ দিন লাগিব। এইখিনি চৈ মাৰি।